শ্রীমদ্ভগবদ্গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ। বলম বলবতং সাহম কামরাগ বিবর্জিতম ধর্মা বিরুদ্ধ ভূতেষু কামোস্মি ভারতখর্ব। আমাৰ গাত যেতিয়া বাহুবল থাকিলে বলশালী হ'লে বা ধন টকা পইচা থাকিলে ধনী হ'লে আমাৰ কোনো ভয়ভাৱ নাইকিয়া হয়, তেতিয়াই এই কামনা বাসনাবোৰ বৃদ্ধি হয়। বলং বলৱতাং সাহম কামৰাগ বিবৰ্জিতম। ইয়াত শ্ৰীকৃষ্ণই কৈছে, মই বলশালীসকলৰ কামনা আসক্তি বিবৰ্জিত বল, অৰ্থাৎ এই কামনা বাসনাবোৰ ময়েই। ধৰ্ম বিৰুদ্ধ ভূতেষু কামোস্মি ভাৰতখৰ্ব, অৰ্থাৎ আমাৰ যিবোৰ ধৰ্মৰ অবিৰোধী কাম, এই সকলোবোৰ মই বুলিয়ে কৈছে।